নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজি মই ভাবিছো পেটৰ বিষ বা পেটৰ যিকোনো সমস্যা হলে চুলি সৰা বা বিভিন্ন সমস্যা হলে আমি প্ৰথমে ডক্টৰৰ ওচৰত যাওঁ বা ডক্টৰে যিবোৰ ঔষধ দিয়ে সেইবোৰ খাওঁ, ভালো হয়। তথাপিতো আমি ঘৰতে কেনেদৰে ভাল কৰিব পাৰো আমি সেইকাৰণে আজি দুদিনমান হৈছে মানে মোৰ বহুত পেটটো বিষাইছিলে। মই ঘৰতে পোৱা এবিধ বস্তুৰে এদিন খাওঁতে পটককে ভাল পালো। সেইকাৰণে মই ভাবিলো আপোনালোকৰ লগত অকমান শ্বেয়াৰ কৰো বুলি ভাবিলো। আহকচোন চাওঁ বাৰু মই কিনো খালো, আৰু সেই বস্তুটো সকলো ঘৰতে থাকে, সকলোৱে খালী পেটত খাব লাগে। আচলতে গহনি বা এনেকে হেৰি বইল কৰি পেলাই ৰসটো তেনেকে খাব পাৰি, আৰু এনেদৰেও কেঁচাকেও খুন্দি পেলাই ৰসটো উলিয়াই খাব পাৰি। গহনি হলে, তেজ গহনি হলে মধুৰিআমৰ এইটো পাতৰ কোমল পাতটো যিটো বইল কৰি খাব লাগে। আৰু দাঁতৰ বিষ বা মুখৰ ভিতৰত কোনো ৰোগ কিছুমান হয় বেমাৰ, সেইবোৰো ভাল কৰে। ছালতো বিভিন্ন বেমাৰত মধুৰিআমৰ ৰস লগাব লাগে। ছালৰ বিভিন্ন হেৰিত এইটো আগ কুমলীয়া, যিটো কুমলীয়া পাতটো এইটো পিচি লগাব লাগে, খাব পাৰি, বহুত ভাল। ইয়াৰ উপকাৰিতা মানে কৈ শেষ কৰিব নোৱাৰি, বহুত ভাল হয় এইটো। মোৰ দুদিনমান হৈ আছিলে, মই এতিয়া ভাল পাইছো খাই। পেটৰ বিষ হৈ আছিলে আৰু এতিয়া এনেকৈ মধুৰিআমৰ পাতখিনি চাহ বনাই লৈছো, বইল কৰিছো 5 মিনিট মান। এই মধুৰিআমৰ পাতৰ চাহ খালে ডায়েবেটিছ ৰোগ কমি যাব। অৱশ্যে এদিন দুদিন খালে নহয়, একেবাৰে 3-4 মাহ মান খাব লাগিব, তেতিয়া ডায়েবেটিছ নাইকিয়া হয়। সেই মধুৰিআমৰ কোমল পাতৰ ৰস মানে খাবই লাগে, প্ৰায়ভাগ খাই থাকিলে ডায়েবেটিছ কাৰণে বহুতে ভাল। সাধাৰণতে ষ্টেজৰ পৰা বা আমি হৃদৰোগ হয় বুলি ভবা হয়, সেয়েহে ষ্ট্ৰোকৰ পৰা বা এইবোৰ টেনচনৰ পৰা মধুৰিআমৰ পাতৰ ৰস নিৰামিষ খাব লাগে, খালে মানে ভাল হয়। পেটৰ যিবোৰ গ্ৰহণী বা পেটৰ বিষ, ডায়েৰিয়া আদিত কোমল মধুৰি পাতৰ ৰস এইটো বনাইছো মই এতিয়া। কোমল মধুৰিআমৰ ৰসটো এনেদৰে গৰম কৰি পেলাই চেকি, ঠাণ্ডা হলে চেকি খালি পেটত চাহ বনাই আছো। অলপ মই এইখিনি অলপ থেতেলিয়াই পেলাই ইয়াৰ ৰস উলিয়াই সেই ৰসটো খাব লাগিব খালী পেটত। তেজ গহনি হলে তেনেকুৱা মধুৰিআমৰ পাতৰ ৰস বা এইটো কোমল পাতটো বইল কৰি খাব পাৰি, বহুত উপকাৰ পোৱা যায়। তেনেকুৱা এন্টিবেক্টেৰিয়েল মধুৰি সেই পাতৰ ৰসে মানে পায়ৰিয়া, দাঁতৰ বিষ বা মুখৰ ভিতৰত ৰোগ, যিকোনো ৰোগে মানে ভাল হয়। এইটো ছালতো বিভিন্ন বেমাৰৰ মধুৰি পাতৰ ৰস লগাব লাগে, বা পেট চলা তেনেকুৱা মধুৰিআমৰ 5টামান পাত এনেকৈ খুন্দি মানে খালে সহজে ভাল হয়। এলাৰ্জি আদিও এই মানে বস্তুটো উপকাৰী হয়। বিভিন্ন এলাৰ্জি হয় আমাৰ, এই এলাৰ্জিৰ পৰা মানে এই মধুৰিআমৰ পাত কেইটামান খুন্দি পেলাই যদি লগাই বা খায়, তেতিয়াও আমি বহুতো উপকাৰ পাওঁ এই মধুৰিআমৰ পাতৰ পৰা। মধুৰিআমৰ পাতৰ ৰস চাহ বনাই খাব লাগে, যেনেকে মই আপোনালোকক দেখুৱাইছোৱে। খালে বহুত ভাল হয়। মই এতিয়া এই পাতখিনি আপোনালোকক দেখাই দিছো। সেই বইল কৰি পেলাই যদি পানীটো খায়, তেতিয়াহ'লে মানে স্মৃতি শক্তিও বাঢ়ে আৰু মগজুটো শীতল হৈ থাকে, চুলি সৰাও বন্ধ হয়। লগতে মানে হাড়ৰ গাঁঠি বিষ হয়, সেই গাঁঠি বিষো ভাল হয়, আৰু কলেষ্ট্ৰল কমায়, আৰু লগতে স্বাস্থ্য মানে নিৰোগী হৈ থাকে স্বাস্থ্য। গতিকে কিমান চাওকচোন, এই মধুৰিআমৰ পাতটোৱে কিমান বেমাৰৰ পৰা উপশম পাব পাৰি। বহুত ভাল, বহুত খাব লাগে সদায়। খাব পাৰিলেতো বহুত ভালেই, বেয়া নালাগে খাবলৈ, বহুত ভালেই লাগে। এয়া দেখিলে মই এতিয়া মধুৰিআমৰ এয়া পাতৰ চাহ বনাই মোৰ ৰেডি হৈ গৈছে। অলপ ঠাণ্ডা হ'ব লাগিব। এই মধুৰিআমৰ পাতৰ চাহ খাই বা 2 মাহ বা 3 মাহ মান খাই ডায়েবেটিছটো একেবাৰে কমি যাব। এদিন দুদিন খালে নহয়, মানে খাই থাকিব লাগিব সেইবোৰ। আৰু বহুত কাৰণে বহুতে ভাল এই ৰস, মধুৰিআমৰ কোমল পাতৰ এইটো যিটো কোমল পাতৰ ৰসটো এনেকৈ চাহ বনাই যদি খালী পেটত খায়, দিনটোত দুবাৰ বা 3 বাৰ খায়, বহুতে ভাল হয়। এইপিনে মই উলিয়াই লৈছো অলপ, এইটো কেঁচা পাতটো অলপ খুন্দি পেলাই এইটো উলিয়াই লৈছো। এনেকৈ খালী পেটত খাব পাৰি। পেট চলাচল বা পেটৰ বিষ, বিভিন্ন সমস্যাৰ পৰা সমাধান পাব পাৰি। এতিয়া মই অলপ ঠাণ্ডা হ'ব দি এইখিনি খাম। খালী পেটত খাব লাগিব, মানে কৈ শেষ কৰিব নোৱাৰি। এই মধুৰিআমৰ পাতৰ গুণ কৈ শেষ কৰিব নোৱাৰি। সকলো ঘৰতে থাকেই এনেবোৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল কৰে। ছালতো বিভিন্ন
বেমাৰত মধুৰিআমৰ ৰস লগাব লাগে, ছালৰ বিভিন্ন